বিহু পালেহিয়ে আৰু ঢেঁকীত বনোৱা পিঠাকেইটাৰ দৰে কেতিয়াও হ'ব নোৱাৰে নহয়নে। কিন্তু লাহে লাহে আজিকালি ঢেঁকীৰ প্ৰচলন কমি অহা দেখা গৈছে আৰু এইফালে মাৰ স্পীড চাওক কিমান পটাপট কৰিব পাৰে, মই পিছে ইমান নোৱাৰোঁ। আৰু এইফালে মই পিঠাৰ ভিতৰত দিবৰ বাবে নাৰিকল ভাজি আছোঁ আৰু এতিয়া মই পিঠা বনাওঁ অলপ অলপকৈ। ছোৱালী সময়তে বনাব শিকিছিলোঁ ঘৰত আৰু এয়া চাগে মই সম্পূৰ্ণ 5-6 বছৰমানৰ পাছত পুনৰ বনাইছোঁ। দেখিবলৈ ঠিকেই হৈছিলে বাৰু, খাবলৈতো ভালেই লাগে, ভিতৰত নাৰিকল থাকে যিহেতু। পিঠা পনা বনাই এয়া যাবলৈ ওলালোঁ ভোগালীৰ ভোজ খাবলৈ। আৰু আজিৰ এই মিনি ব্লগটো মই ইমানতে সামৰি দিলোঁ। আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহু বহু শুভেচ্ছা আৰু মৰম থাকিল। আজিলৈ আহিছোঁ, বাই।